দেশী গাৰ্লৰ বিদেশী দৰা মাৰ্কিন পপ তাৰকা নিক জোনাছৰে বিয়াত বহিল বলিউডৰ তাৰকা প্ৰিয়ংকা চোপ্ৰা 2 ডিচেম্বৰত যোধপুৰৰ উমেশ পেলেচত দুদিন ধৰি চলিল ৰাজকীয় বিবাহ অনুষ্ঠান হিন্দু আৰু খ্ৰীষ্টান ধৰ্ম অনুযায়ী পৃথকে পৃথকে সম্পন্ন হল বিবাহ আৰু তাৰ পিছতেই মঙলবাৰে নতুন দিল্লীত আয়োজিত হল বিবাহৰ প্ৰথম অভ্যৰ্থনা অনুষ্ঠান নৱদম্পতিক আশীৰ্বাদ দিবলৈ উপস্থিত হল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৰা কইনাৰ সৈতে ফটো উঠাৰ লগতে দুয়োৰে পৰিয়ালৰ সৈতেও মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে মুম্বাইতো অনুষ্ঠিত হ'ব আন এক অভ্যৰ্থনা অনুষ্ঠান য'ত উপস্থিত থাকিব বলিউডৰ প্ৰায় সমস্ত তাৰকা ইতিমধ্যে প্ৰকাশ পাইছে প্ৰিয়ংকা নিকৰ বিবাহৰ ছবি হেল্লো মেগাজিনে 18 কোটি টকাত ক্ৰয় কৰিছে বিয়াৰ ছবিৰ স্বত্ব তেওঁলোকৰ দ্বাৰাই প্ৰকাশ পাইছে এই সেলিব্ৰিটি জুটিৰ ছবি খ্ৰীষ্টান প্ৰথমতে বিয়াৰ দিনা প্ৰিয়ংকাই পিন্ধিছিল বগা গাউন পোছাকত আছিল যথেষ্ট কাৰুকাৰ্য হাতত বগা ফুল নিকৰ পিন্ধনত আছিল কোলা সুট ৱাল অফ লৰেনে প্ৰস্তুত কৰিছিল দুয়োৰে পোছাক দুয়োৰে মাতৃয়ে হাতত ধৰি বিয়াৰ মঞ্চলৈ আগুৱাই নিছিল দৰা কইনাক সনাতনী হিন্দু প্ৰথমতে বিয়াৰ দিনা নিজকে ৰঙা ৰঙেৰে সজাই তুলিছিল দেশী গাৰ্লে ৰঙা লেহেংগাৰ লগতে দুপাট্টা প্ৰিয়ংকাৰ অনুৰোধত ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে মাক মধু চোপ্ৰা আৰু দেউতাক অশোক চোপ্ৰাৰ লগতে লেহেংগাত খোদিত কৰিছিল নিজৰ নামো 3700 ঘণ্টা ধৰি 100 জন শিল্পীয়ে প্ৰস্তুত কৰিছিল প্ৰিয়ংকাৰ বিয়াৰ লেহেংগা ৰূপকথাৰ ৰাজকুমাৰৰ দৰেই লাগিছিল দৰা নিককো তেওঁ পিন্ধনত আছিল সোণালী ৰঙৰ শ্বেৰৱানীৰ লগতে একে ৰঙৰ পাগুৰি নিউজ ডেস্ক প্ৰতিদিন টাইম